सोलायथायनि गोनांथार इउपिपिएलनि सरकार गसाइगावआव 300सा इउपिपिएल राजखान्थि हान्जायाव दिनै जयनिं गसाइगाव 17/1/2023 गसाइगाव एलएसीनि सिङाव थानाय गुबुन गुबुन गामि ओनसोलनिफ्राय दिनै इउपिपिएल राजखान्थि हान्जानि नीति आरो आदर्शखौ मोजां मोननानै दिनै गसाइगाव सोहोराव थानाय गसाइगाव जिल्ला इउपिपिएल राजखान्थि हान्जानि गाहाय मावख'आव बिटिआरनि चिफ मुस्रि प्रमद बर' बिथांनि नुजाथिनायाव दिनै गासै 300सा गुबुन गुबुन राजखान्थि हान्जानि सोद्रोमा जेरै बिपिएफ, कंग्रेस, एआइइउडिएफ राजखान्थि हान्जानि सोद्रोमाफोरा इउपिपिएल राजखान्थि हान्जायाव যোগদান एबा आखाइ हमफैयो। 300 জন ইয়াতে আনিছো আমি পরিবর্তন সময়ত যিখিনি বাকি আছে এইবিলাক আমি জয়নিং কৰাম। এইবিলাক আমাৰ 28 নং গোসাইগাঁও সমষ্টিৰ আণ্ডাৰত বিভিন্ন জাগাৰ পৰা তামাৰহাট হাতীদুৰা এইবিলাক জাগাৰ পৰা আছে। আমাৰ বিটিআৰৰ বাহিৰৰ আমাৰ ভোটাৰ ৰাইজো আছে ইয়াতে। তো আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শক ভাল পাই পেলাই তেখেতে সকলোৱে জইন কৰিছে। আমি তেখেতসকলক আদৰণি জনাইছোঁ। আমাৰ দলত আমি আঁকোৱালি লৈছোঁ আৰু আমাৰ দলত একেলগে আমি সমিল মিলে কাম কৰি যাম বুলি আজি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ ইয়াতে। গতিকে তেনেকৈ ইয়াত বুলি নহয় আমাৰ গোসাইগাঁও সমষ্টিত বুলি নহয় আমাৰ বড়োলেণ্ড অঞ্চলৰ বিভিন্ন সমষ্টিত এতিয়া হাজাৰ হাজাৰ আমাৰ ভোটাৰ ৰাইজ ইউপিপিএলত যোগদান দি আছে। আগন্তুক আমাৰ যি এমপি ইলেকশ্যন আছে ইয়াৰ আগতে আমাৰ দলটো শক্তিশালী কৰাৰ কাৰণে এইটো আমাৰ এটা হাতত প্ৰচেষ্টা আমি লৈছোঁ। আজি কংগ্ৰেছ আৰু বিপিএফৰ মেইনলি আছে, ইউডিএফৰো আছে, এআইইউডিএফ, কংগ্ৰেছ আৰু বিপিএফ তিনিটা দলৰ পৰা ইয়াতে যোগদান কৰিছে।